নমস্কাৰ মই বিকাশ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ক'ত যাই আছো কি কৰিছো সো আপোনালোকে গম পায়ে। পইচা নেকি বাহা কোৱা কথা নহয় মানে শৰ্মাই কৈছে মই কৈছা নেকি আজি ফুল এক্সাইটেড হৈ আছো মানে মই কৈ আছো মানে আজি গাড়ীখন ল'ব যাই আছো। তো বহুত দিনৰ পৰা ভাবি আছো গাড়ীখন ল'ম বুলি। তো আজি গাড়ীখন ল'ব যাই আছো ফাইনেলি। তো বলক ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আজি তো এইখন গাড়ী লৈ যাম, তো বেলেগ এখন গাড়ী লৈ আহিম। তো বলক জলদি করো ভাই। আজি মানে মনটো বিৰাট ভাল লাগি আছে, নতুন গাড়ী কিনিম না, বহুত দিনৰ পৰা ভাবি আছিলোঁ। তো আজি হ'ব যাই আছে, পুৰা এক্সাইটেড হৈ আছোঁ। মানে শৰ্মা সুধি ল'ম। শৰ্মা মই যে গাড়ী লৈছোঁ তোৰ কেনেকুৱা লাগি আছে? উঠিব ইচ্ছা মানে এই গাড়ীৰো উঠিব ইচ্ছা মানে নাই ল'ম আজি, সঁচাকৈ ল'ম আজি। আপোনালোকে দেখা পাব আৰু তই কিবা এটা কওঁ সেই কেনে লাগি আছে? মোৰ বিশ্বাস হোৱা নাই। কি ক'ম আৰু আৰু বিশ্বাসে হোৱা নাই। তো যাই আজি তোক দেখাই আছোঁ, তোৰ বিশ্বাস হৈছে না মই সুধি আছোঁ। তো বলক ভিডিঅ'টো চাই লওক কি হয়। चलो 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 तो फाइनली टीवीएस शोरूम पाई गलो। তো গাড়ীখন ফাইনেলি আহি গ'ল এইখন। তো গাড়ীখন চাইছোঁ তো ভিতৰৰ দিশে যাই আছোঁ। তো বলক তো 200ৰ এইখন কালাৰ আছে। এইখন মই কালি আহিছিলোঁ এবাৰ চালোঁ। এইখন দিকে এইখনতকৈ ব্লেকখন মোৰ মানে বেছি ভাল লাগি আছে। তো ফিটিং কৰি আছে গাড়ীখনৰ। তো গাইজ ফাইনেলি এইখন গাড়ী লৈ ল'লোঁ, টিভিএছ RTR 200। তো ইয়াৰ লুকিংটো কেনেকুৱা লাগিছে, গাড়ীখন কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট কৰি জনাব। এইখন গাড়ী আৰু মোৰ চবতকৈ ভাল লাগে টিভিএছৰ এই ঘোঁৰাটো, মানে ইয়াৰ যোনটো লগোটো মোৰ মজা লাগে এইকাৰণে। আৰু টিভিএছৰ গাড়ী এনেও ভাল লাগে আৰু চাউণ্ডটো বিশেষ মজা লাগে। তোমাৰ গাড়ীখন কেনেকুৱা লাগছে কৈ দিয়া। আচ্ছা তো গাড়ীখনটো আনিলোঁ। গাড়ীখনত পুৰোহিতে পূজা কৰি আছে। তো গাড়ীখনৰ নাম এটা থওঁ বুলি ভাবিছিলোঁ। তো গাড়ীখনৰ নামটো কি থোৱা ভাল হ'ব? আপোনালোকে যদি কোনোবা এনেকুৱা ভাল নাম আছে কমেণ্ট কৰি জনাওকচোন। তো মই এটা নাম ভাবি আছোঁ। গাড়ীখনৰ নামটো দিওঁ বুলি ভাবিছোঁ। মানে মই বহুত দিনৰ পৰা ভাবি আছোঁ, মানে এটা নাম এটা মোৰ মনত মানে এতিয়াও আহি আছে। মানে গাড়ীখনৰ নামটো থওঁ বুলি ভাবিছোঁ মই, ললিতা বেবী। নামটো কেনেকুৱা লাগিছে? আপোনালোকৰ যদি কোনোবাৰ ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু যদিহে এতিয়ালৈকে কোনোবা ভিডিঅ'টো চাই আছে শেষলৈকে, মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।